নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰবিবাৰে কৰিব পৰা বিশেষ পূজাৰ বিষয়ে কিছু ক'ম। আশা ৰাখিলোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ৰবিবাৰে বিশেষকৈ সূৰ্যদেৱক পূজা কৰা হয়। সূৰ্যদেৱ শক্তিৰ উৎস। সূৰ্যক সকলো শক্তিৰ মূল উৎস বুলি ধৰা হয়। সৃষ্টিৰ প্ৰতিটো জীৱৰ জীৱনী শক্তি সূৰ্যৰ পৰা আহে। সেয়ে সূৰ্য পূজা কৰা মানে জীৱনত নতুন শক্তি আহৰণ কৰা। আয়ুৰ্বেদত কোৱা হৈছে যে সূৰ্য উপাসনাৰে ৰক্ত সঞ্চালন সুস্থ থাকে, চকু শক্তিশালী হয় আৰু হৃদয় ৰোগ কমে। জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য গ্ৰহকুণ্ডলীত শক্তিশালী হ'লে মানুহে সন্মান, পদ আৰু খ্যাতি লাভ কৰে। যদি সূৰ্য দুৰ্বল হয় তেন্তে ৰবিবাৰৰ পূজাই তাত ইতিবাচক প্ৰভাৱ দিয়ে। সূৰ্যক প্ৰকৃতি পিতা বুলিও মনা হয়, যিয়ে সকলোতে সমান পোহৰ দিয়ে। সেয়ে সূৰ্য উপাসনাৰে মানুহৰ হৃদয়ত সমতা, দয়া আৰু ভাতৃত্ববোধ জাগে। ৰবিবাৰে কৰা সূৰ্য পূজাৰ বিধিসমূহ এনেধৰণৰ: পুৱাই সূৰ্যোদয়ৰ আগতে উঠি স্নান কৰিব। পৰিষ্কাৰ ৰঙা বস্ত্ৰ পৰিধান কৰিব। সূৰ্যোদয়ৰ সময়ত পূবফালে মুখ কৰি অৰ্ঘ্য দিয়ক। তামৰ পাত্ৰত জল ভৰাই ৰঙা ফুল, ৰঙা চন্দন দি সূৰ্যলৈ অৰ্ঘ্য দিয়ক। এই দিনটোত ৰঙা বস্ত্ৰ, ঘেঁহু, গুৰ, তাম আদি দান কৰাটো অতি শুভ বুলি মনা হয়। ৰবিবাৰে কৰা সূৰ্য পূজাৰ শুভাশুভসমূহ এনেধৰণৰ: সূৰ্য পূজাৰে ৰোগ ব্যাধি আঁতৰি যায়, বিশেষকৈ চকু দোষ, ৰক্ত ৰোগ, হৃদপিণ্ডৰ সমস্যা আদি কমে। সূৰ্যদেৱ ৰজা স্বৰূপ, সেয়ে সূৰ্য পূজা কৰিলে চৰকাৰী কাম-কাজত, চাকৰিত, নীতি-নিয়মত শুভ ফল পোৱা যায়। সমাজত সন্মান বৃদ্ধি হয়। ৰবিবাৰৰ পূজাৰে ধন লাভৰ পথ খোলে। গৃহস্থালীত ঘেঁহু, চেনি, গুৰ আদি দান কৰিলে ধনৰ অভাৱ নাথাকে। ৰবিবাৰৰ পূজাৰে ঘৰ সংসাৰত বিবাদ কমে, সন্মান আৰু সুখ-শান্তি বৃদ্ধি পায়। সূৰ্যদেৱৰ আশীৰ্বাদত ব্যক্তিৰ মনত ভৰসা আৰু সাহস জাগে। যি মানুহে ভয়, চিন্তা আৰু হতাশাত ভোগে তেওঁলোকৰ জীৱনত নতুন আশাৰ দিশ খোলে। সূৰ্য উপাসনাৰে অন্ধকাৰ আঁতৰাই জ্ঞান আৰু বুদ্ধিৰ প্ৰদীপ জ্বলাই দিয়ে। সূৰ্য পূজা কৰা ব্যক্তিৰ জীৱনৰ পৰা শত্ৰু নিজে আঁতৰি যায়। ৰবিবাৰে কৰা সূৰ্য পূজা কেৱল মাত্ৰ ধৰ্মীয় কাৰ্য নহয়, ই জীৱনৰ সকলো দিশতে স্বাস্থ্য, ধন, মান, মনোবল, সংসাৰ আৰু আধ্যাত্মিকতা আদি সকলোতে শুভ ফল প্ৰদান কৰে। আজিলৈ ইমানেই। ধন্যবাদ।